বলক আৰম্ভ কৰোঁ আজি ফাৰ্ষ্ট টাইম গধূলি ব্লগ এটা শ্বুট কৰিব খুজিছোঁ কেনেকুৱা হয় নাজানো কিন্তু ট্ৰাই কৰোঁ বলক এতিয়া কাম হৈছে মই অকণমান গ্ৰীণ টি বনাম গ্ৰীণ টি খাব লাগিব নহ'লে ঘূৰি যাব গতিকে মই গ্ৰীণ টিখিনি বনাই লওঁ তাৰপিছত লগ পাম হাই কোৱা হাই এনেকৈ কোৱা হাই নমস্কাৰ হৈছে মোৰ ভতিজা তাইৰ লগত অকণমান খেলোঁ এতিয়া তাৰপিছত মোৰ দুটামান কাম আছে সেইকেইটা কৰিম হয়নে বাই বাই কোৱা বাই বাই ভাগি যায় যদি কি হ'ব হা কি হ'ব ভাগি যায় যদি কি হ'ব মোক কৈ লোৱা ভাগি যায় যদি কি হ'ব ভাগি যায় যদি কি হ'ব কৈ লোৱা হৈ গ'ল এতিয়া মই খাওঁ খাই কৰি অকণমান কাম আছে সেইখিনি কৰিম আৰু চাই থাকিব ভিডিঅ'টো কোনফালে চাই আছা ভাল পোৱা তুমি গ্ৰীণ টি খাই তিতা নালাগে হা এফালে চোৱা তিতা নালাগে নেকি নালাগে হয় নেকি খাবা এতিয়া মোৰ লগত আৰু মোৰ লগত কি খোৱা ৰাতিপুৱা তুমি কি খোৱা অ'টছ বুলি কোৱা অ'টছ মুখত নাহে গতিকে অ'টছ কয় কি আকৌ এবাৰ কৈ দিয়াচোন কি আছে চাউল কিয় চাউল বাচিছে কওকচোন আমি ভাল খোৱা মানুহ ভাল আৰু আমাৰ চাউল বাচা মানুহ এয়া বাচিছে কণা চাউল বাচিছো নহলে পোকে ধৰিব এইয়া বাচি আছে নহলে পোকে ধৰিব ভাত খাওঁতে ফুটিব নহলে ভাত খাওঁতে বাচি গলে হল আমাৰ শাহুৱে নোৱাৰে হয় নেকি ভাল খাওঁ অভ্যাস যে সেইটো কাৰণে
Saku Meli dia. কি হল? আইবা এটা কি সাজু এটা কি ও এটা পড়বা এটা কোন গাড়ি চাপা যাবা নাকি হ্যাঁ গাড়ি চাপা হ্যাঁ এটা কোন বাপ হ্যাঁ গাড়ি চাপা যাবা নাকি গাড়ি চাপা তো আহিলো গোটেই কামবিলাক কৰি মেলি এতিয়া তেনেকৈ বিশেষ একো নাই কিন্তু অকণমান পঢ়িম মানে অকণ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ গতিকে তাকে অকণমান পঢ়োঁ বুলি বহিছোঁ আৰু এতিয়া 9টা বাজিলেই ইহঁতৰ লগত খেলি থাকোঁতে আজি দেৰি হ'ল কিন্তু মই সোনকালৰ পৰাই পঢ়োঁ কিন্তু আজি অকণ দেৰি হ'ল গতিকে চাওঁ কেইটামান বজালৈকে পঢ়িব পাৰোঁ তেতিয়ালৈকে পঢ়িম কাইলৈ আকৌ ৰাতিপুৱাই কলেজ আছে গতিকে ভিডিঅ'টো ইমানতেই সমাপ্ত কৰোঁ আশা থাকিল আপোনালোকে ভাল পাব আজি এক নতুন প্ৰয়াস ক'ব কমেণ্টত কেনেকুৱা পালে আৰু যদি ভাল পালে লাইক কৰিব আৰু নতুন যদি আপোনালোক তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব তাকেই আশা থাকিল আকৌ লগ পাম তেতিয়াহ'লে পুনৰ নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই সুখী থাকক আৰু যি মন যায় তাকেই কৰক